নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ পাকঘৰলৈ স্বাগতম। আজি নাৰিকলৰ লাডু বনাইছিলোঁ। কেনেকৈ বনাইছিলোঁ চাওঁচোন আহক। প্ৰথমে এয়া নাৰিকলখিনি গুচাই লোৱা হৈছে। এনেকৈ অলপ সময় জুইত নাৰিকলখিনি পুৰি ল'ব, তেতিয়া নাৰিকলখিনি উলিয়াবলৈ আপোনালোকৰ সুবিধা হ'ব। বৰ বেছি সময়ো দিব নালাগে, অকণমান সময় আৰু জাষ্ট বাকলিটো ক'লা হোৱালৈকে দিব। অকণমান দি পেলাই এনেকৈ আপোনালোকে কটাৰী এখনে মৰিয়াই দিব। এয়া চাবচোন কিমান ধুনীয়াকৈ ৰেখাই গৈছে। আপোনালোকৰ গুচাবলৈও বহুত সময় নালাগে আৰু ওপৰৰ বাকলিটো আপোনালোকে বহুত সোনকালে আঁতৰাই দিব পাৰিব। এয়া চাওকচোন কি ধুনীয়াকৈ ৰেখাই গৈছে, মানে টেনশ্যন নাই আৰু লাহে লাহে কৰি থাকিব লাগে বুলি। এয়া চাওক কিছুমানটো এনেকৈ ডাইৰেক্ট ওলাই গৈছে। এতিয়া এয়া বাকলিখিনি গুচাই লৈছোঁ আৰু তাৰপিছত সৰু সৰুকৈ কাটি পেলাই মিক্সিত দিম যে আমি। এনেই ধৰক আপোনালোকৰ ৰুকা থাকিলেতো একো প্ৰব্লেমেই নাথাকে। এতিয়া এয়া এনেকৈ সৰু সৰুকৈ কাটি লৈছোঁ যাতে একদম ধুনীয়াকৈ পিচ খাই যায়। গোটেইখিনি কাটি ল'ব আৰু বৰ ডাঙৰ ডাঙৰ নকৰিব। মিক্সিত কৰিলে মানে ডাঙৰ ডাঙৰ কৰিলে পিচিবলৈও দিগদাৰ হয়। এয়া ধুনীয়াকৈ মিক্সিত পিচি লৈছোঁ। চাওক কি ধুনীয়াকৈ গুড়ি হৈ গৈছে। এনেকৈ মিহি হৈ গ'লে ভাল লাগে ন মনটো। এয়া ধুনীয়াকৈ পিচি লৈছোঁ। যিমান নাৰিকল হয় সিমানখিনি পৰিমাণৰ চেনি লৈ ল'ব লাগে। মই 3টা নাৰিকল কাৰণে 3 কাপ চেনি লৈ লৈছোঁ। আপোনালোকে যোনটো নাৰিকলৰ কুটুৰা হয় সেইটো কুটুৰাই যদি 3 কাপ লয় মানে বহুত ধুনীয়াকৈ জোখৰ চেনিখিনি এতিয়া ধুনীয়াকৈ পিচি লওঁ, তেতিয়া মানে গোটা গোটা হৈ নাথাকে আৰু পিচি লৈ পেলাই আমি সেই নাৰিকল আৰু চেনিখিনি মিক্স কৰি থ'ম। মিক্স কৰি পেলাই 15 মিনিট মান আপোনালোকে ৰাখি দিব, তেতিয়া খুব ধুনীয়া হয়। মানে আপোনাৰ নাৰিকলৰ লাডুকেইটা মানে তেতিয়া নাভাগেও পাছত। এনেকৈ ধুনীয়াকৈ মিক্স কৰি পেলাব গোটেইখিনি। এতিয়া এই আৰু 15 মিনিটমানৰ কাৰণে ৰাখি থ'ম এনেকৈ। এতিয়া গেছটো কমকৈ লৈ এনেকৈ লৰাই থাকিব। যেতিয়া গোটা গোটা হ'ব গম পাব, মই দেখাই দিম, হাতে চাই ল'লেও গম পোৱা যাব। এয়া চাওক অলপ গোটা গোটা হৈছে আৰু হাতখনত ধৰে। মানে যেতিয়া এনেকৈ মানে হেৰি হয় অকণমান হ'ব হয় ন, তেতিয়া হাতখনত অলপ ধৰে। এতিয়া এয়া হ'ব হৈছে আৰু তো এনেকৈ যদি লাডু হৈ যায় এনেকৈ টিপি চাব লাগে, এনেকৈ তেতিয়া ৰাখি দিব পৰা হ'ব। আৰু এনেকৈ টিপি চালেতো এয়া লাডু হৈছে মানে। আপোনালোকেও এনেকৈ বনাই চাবচোন, বহুত ধুনীয়া হয়। বগা বগা হৈ থাকিব আৰু এটাও আপোনাৰ নষ্ট নহয়। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে থেংক ইউ।